বিশেষ কথা এটা ক'বলৈ ভিডিঅ'টো বনালোঁ মিষ্টাৰ ৰাজাৰ বিষয়ে। মিষ্টাৰ ৰাজাৰ মেকিং ভিডিঅ' বনোৱা বহুতখিনি প্ৰুফ আছে মোৰ লগত, যিখিনি মই ফাদিল কৰিব বিচাৰোঁ। আৰু প্ৰথমতে মই চবকে চৰি কৈছোঁ যে মই সি বনোৱা মেকিং ভিডিঅ'খিনিত মই হেল্প কৰিছিলোঁ, যিখিনি আপোনাৰ দীপিকাবোৰ পৰা আৰম্ভ কৰি আমিবোৰ এছিষ্টেণ্টলৈকে যিকেইটা। নমস্কাৰ বন্ধুসকল, মই গীতাৰ্থ, আপোনালোকে চাই আছে গিয়াৰ অসম ইউটিউব চেনেল। প্ৰথমতে কৈছোঁ মই কোনো ৰোষ্টাৰ নহয়, কোনো ৰোষ্ট ভিডিঅ' নবনাওঁ আৰু মই ৰোষ্ট কৰাও নাই এইটো ভিডিঅ'ত। এতিয়া অসমত কি চলি আছে কোনোবাই সুধিলে, এতিয়াই চলি আছে মিষ্টাৰ ৰাজা মানে ওৰফে গাজা। এতিয়া তেখেতৰ চবেই সকলোৱে চিনি পায় তেখেতক, ৰোষ্টাৰ এটা। আৰু তেওঁৰ বহুত ভিডিঅ' এতিয়া ওলাই আছে, ভাইৰেল হৈ আছে কিবাকিবি বহুত ইউটিউবত। বাৰু সেইবিলাক যি কি নহওক, মই একো নকওঁ, সেইবিলাক মান নামাতো, মই ৰোষ্টাৰ নহয় কাৰণ। আৰু এতিয়া আপোনালোকক মই দেখাইছোঁ তেওঁ যে মেকিং ভিডিঅ' বনায়, সেইটো কিন্তু প্ৰুফ একদম 100% ভিডিঅ' দিছে, সেইটো ভিডিঅ' দেখাইছোঁ মেকিং ভিডিঅ'। আৰু তেওঁ ফোন কৰিও মানুহক ভিডিঅ' কিছুমানে যদি ৰোষ্ট বনাই কয় যে মোৰ ভিডিঅ'টো ডিলিট কৰা, তেওঁ পইচা বিচাৰে মোক সেইটোও মই প্ৰুফ দি দিছোঁ, আপোনালোকে চাই লওক এইটো ভিডিঅ'। সেই দুটা কিন্তু সঁচা কথা, তেওঁ মিষ্টাৰ ৰাজাই নহয় বুলি ক'লে নহ'ব, এইটো ফাইক কথা নহয় কেতিয়াও, সঁচা কথা। গতিকে আপোনালোকে নিজেই চাই লওক, এতিয়া পলম নকৰি আহক মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি ভাল লাগে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু আমাৰ এই গিয়াৰ অসম চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশেষ কথা এটা ক'বলৈ ভিডিঅ'টো বনালোঁ মিষ্টাৰ ৰাজাৰ বিষয়ে। মিষ্টাৰ ৰাজাৰ মেকিং ভিডিঅ' বনোৱা বহুতখিনি প্ৰুফ আছে মোৰ লগত, যিখিনি মই ফাদিল কৰিব বিচাৰোঁ। আৰু প্ৰথমতে মই চবকে চৰি কৈছোঁ যে মই সি বনোৱা মেকিং ভিডিঅ'খিনিত মই হেল্প কৰিছিলোঁ, যিখিনি আপোনাৰ দীপিকাবোৰ পৰা আৰম্ভ কৰি আমিবোৰ এছিষ্টেণ্টলৈকে যিকেইটা ৰেকৰ্ডিং শুনাইছিলে সেইখিনি চব মেকিং হয়। আৰু সেইখিনি মই কোৱা নাই, বেলেগে কৈছে, কিন্তু মই তাত হেল্প কৰিছিলোঁ, তাৰ কাৰণে চবকে চৰি কৈছোঁ। এজ এ ফ্ৰেণ্ড মই তাক বহুত সহায় কৰিছিলোঁ, বেষ্ট ফ্ৰেণ্ডৰ খাতিৰত সহায় কৰিছিলোঁ। তাৰপিছত সেইখিনি মই ফাদিল কৰিব বিচাৰোঁ। কিয় ফাদিল কৰিব বিচাৰোঁ মানে, সি মোক সেইদিনা ফোন কৰিছে, ৰাতিপুৱা ফোন কৰি কৈছে যে মই বোলে তাৰ বিয়াৰ কথা উলিয়াই আছোঁ, আৰু নিজে ফটোবিলাক আপলোড কৰিছোঁ, সেইবিলাক কথা কৈছে। আৰু কৈছে যে কথা বেয়া হ'ব, তো মই সেইখিনি উলিওৱাই নাই। আৰু সি নিজে চাগে কাৰোবাৰ আগত বিয়াৰ কথা কৈছে, মই নাজানো। সেইখিনি উলিয়াই থকাৰ কাৰণে সি বেয়া হ'ব বুলি ক'লে, সেইটো কাৰণে মই ভাবিলোঁ যে সি মোক যেতিয়া ব্লেম কৰিছে, চ' ময়ো ভাবিছোঁ তাৰ কথাবোৰ ফাদিল কৰি দিওঁ। আৰু ভিডিঅ'টো লাষ্টলৈকে চাওক, গম পাব তেতিয়া কি ফাদিল হয়। আপোনাৰ দীপিকা বৰুৱাৰ পৰা আৰম্ভ কৰি আমিবোৰ এছিষ্টেণ্টলৈকে গোটেইখিনি ৰেকৰ্ডিং আছে। আৰু আপোনালোকে অৰিজিনেল মাতটো আৰু এতিয়া যিটো ৰেকৰ্ডিং শুনিব আৰু অৰিজিনেল মাতটো যিটো শুনিব সেইটো মিলাই চাব, তাৰ ভিডিঅ'ৰ মাতটো যিটো শুনিব সেইটো মিলাই চাব, যদি নিজে গম পাই যাব। আৰু কিনো ক'ম, সি বহুতখিনি ভিডিঅ' মেকিং বনাইছে, ভিউজ পাইছে, পইচা পাইছে। আৰু বহুতো ভাল ইউটিউবাৰ আছে ন, ভাল ইউটিউবাৰ মেকিং নকৰাকৈ ভিডিঅ' বনায়, চ' সেইখিনিক ছাপোৰ্ট কৰিব লাগে। আৰু লোকৰ বোৱাৰী বিধৱা হৈছে, কাৰোবাৰ কেইটা কেঁচুৱা আছে, সেইবিলাক সি খুচৰি ফুৰে, তাৰ ৰেকৰ্ডিঙো শুনি সেইখিনিও পাব। বাকী ভিডিঅ'টো লাষ্টলৈকে চাওক, চব গম পাব। কোৱা। হেৰি শুনাচোন, কোৱাচোন। হেৰি সিদিনাখন যে তোমাৰ লগত যে ৰাজাই যে হেৰি এটা বনাইছিলে, কিবা মেকিং ভিডিঅ' এটা যে বনাইছিলে, সেই তোমাক কি বুলি কৈছিলে সি? তোমাক কি বুলি কৈছিলে সি? কি বুলি কৈছিলে মানে আমিবোৰ এছিষ্টেণ্ট সেইটো ভিডিঅ' বনোৱা নাছিলে জানো? নে কি বুলি কৈছিলে? মানে তোমাৰ লগত ফোন কৰাৰ আগত সি তোমাকতো বুজাই লৈছে ন, কিবা এটাতো কৈ লৈছে। যেনেকে ক'বলৈ কৈছে তেনেকে কৈছে আৰু। কেনেকে ক'বলৈ কৈছিলে বাৰু? ইয়াত ভিডিঅ'টো চোৱা নাই জানো? মই ভিডিঅ'টো চাবলৈ পোৱা নাই, মোৰ হেৰিয়ে হোৱা নাই। তাৰপিছত কেনেকে ক'বলৈ কৈছিলে কোৱাচোন? মানে ফোন কৰি তাক দম দিবলৈ কৈছে। দম দিবলৈ কৈছে, মই দম দিছো। তাৰপৰা সি কৈছে মই লাষ্টত গাৰ্লফ্ৰেণ্ড তুমি মনে মনে হেৰি কৰিবলৈ বুলি কৈছে। মই কিবা কিবি গালো, আৰু তাৰপিছত সি দম দিলে, মই লাষ্টত মনে মনে থাকিলে, ফোনটো কাটি দিলে, সিমানে। আচ্ছা, তাৰ ভিডিঅ'টো হেল্ল' শুনিছা? এই দাদাই যে মেকিং ভিডিঅ' যে বনাইছিলে যে, দীপিকা বৌ যে, তই নাছিলি জানো? কি হ'ল? আছিলো। তাৰপিছত হেৰি সেইটো তামাম ভিউজ পাইছিলে। তামাম পইচা লুটিছে ন? তাৰপিছতে হেৰি কি হ'ল? গহপুৰৰ ছোৱালী দুজনী মানে সুধিছে নহয়, মই নে কি, মই একো কোৱা নাই, মই নহয় বুলি কৈছো। আৰু মাতটো চেম কৈছে, আৰু মাতটো তোমাৰ নিচিনা চেম তেনেকে কৈছে। মই কৈছো সেই নহয় মই তেনেকে কৈছো। কি বুলি কৈছিলে তোক দাদাই? মানে এনেকে মানে কৈছে আৰু, হেৰি তুমি এটা কাম কৰা, তুমি হেৰি কৰা বুলি কৈছে। মানে ফোন কৰি পেলাই এনেকে কৈছে, হেৰি তুমি
মানে ভিডিঅ' এটা বনাম হেৰি তুমি প্ৰথমতে মানে তোমাৰ নামটো মানে দীপিকা হ'ব তুমি মানে বোৱাৰী হৈ মোৰ লগত কথা পাতিবা প্ৰথমতে মানে ভালকে কথা পাতিবা তাৰপিছত হেৰি মানে এনেকে খঙত কৰি মানে ব্লেকমেইল টাইপ কৰিবা আৰু অলপ তেনেকে মানে কৈ পেলাই কথা পাতিছিলা হেৰি নহয় এইটো কি তাকে সেই তামান ভিউজ পাইছে এইটো দেখোন মিলিয়ন যাব এতিয়া ভিউজ বহুত ভাল মোক সুধিছে মানে গহপুৰৰ মাতটো চিনি পায় ন চবেই তাৰ মোক চিনি পোৱা খিনিতো তোক চিনি পায় তাৰপিছত তো মাতটো চিনি পায় ন মাতটো চিনি পাইছে আগত এই মানুহজনীৰ দুজনী ছোৱালী আছে ন মানুহজনী মানে ছোৱালী দুজনী তোমাৰ কিমান ডাঙৰ হৈছে দুজনী নে এজনী আছে কিন্তু ছোৱালী দুজনী বা এজনী আছে কিন্তু মুঠতে আছে কিন্তু নহয় জানো কেঁচুৱা আছে মুঠতে কেঁচুৱা নে ডাঙৰ হৈ আছে ডাঙৰ হ'ল বিয়া হোৱা কিমান দিনমান হ'ল এতিয়া ইমানটা নাজানো নহয় মই বাকী এতিয়া মানে কি তাই গিৰিয়েকৰ ঘৰত কিয় নাথাকে মানে খেদি দিলে নে গিৰিয়েক ঢুকালে সেইটো কাৰণে এতিয়া কি মাকৰ ঘৰত থাকে নেকি তাই নিজৰ ঘৰত থাকে মানে শহুৰেকৰ ঘৰত থাকে শহুৰেকৰ ঘৰত থাকে মানে তাই শহুৰেকৰ ঘৰতে থাকে মানে গিৰিয়েকটো ঢুকালে মানে বিধৱা মানে কেছটো সেইটো कौन है ये लोग कहां से आते তই যে অকমানি ল'ৰা আজিকালি চবতে বনাব পাৰে এইটো যে এই বুঢ়ী মানুহকে এগৰাকী আন্টি নামক এগৰাকী সৰু ল'ৰাটোক যে ভাল পায় বুলি যে কৈছিলা আপোনালোকে যে ল'ৰা জোকাইছিলে সেইটো আৰু আমি ধেমালি চকত কৰিছো আৰু তুমি মই ধেমালি চকতে আপোনালোকক বুঢ়ী বুলি কৈছা যে চবেই সেই ভিডিঅ'টো আমালৈ ট্ৰেন্সফাৰ কৰি আছে ন হোৱাটছএপত মই আপোনালোকে তেনেকে ধেমালিকে বনাইছে এতিয়া যদি আমাৰ ঘৰৰ ফেমিলি আছে ন ফেমিলিবোৰ আকৌ এইবোৰ দেখি পিনি আমাক আমি মনে মনেহে বনাও গম পাইছো ন ঘৰত মনে মনে বনোৱা বস্তু নহয় তুমি ডাঙৰক একিটিং কৰি কথা কোৱাটো মানে এইটো হাও লাগিব গম পাইছানে আমিও আপুনিও সৰু আপুনি এটা অকমানি পোৱালীক আপুনি বিয়া হোৱাৰ পাছত এইবিলাক কৰিলে আচলতে আপোনালোকক এটা কথা শুনা এনেকা হেৰি নকৰিবা মইতো বিয়া হোৱাই নাই না মই তাই বিয়া হ'ব পাৰে বিয়াৰ লগতো বাইদেউ হ'ব পাৰে বা নবৌ হ'ব পাৰে আপুনি চৰি কৰি ভিডিঅ' এটা বনাই দিয়ক নহ'লে তেতিয়া মই আপলোড কৰি দিম এইটো ভিডিঅ' ডিগ্ৰী থাৰ্ড চেমৰ এটা ষ্টুডেণ্ট আৰু ইমান সৰু ল'ৰাটোৱে যে এইবোৰ ভিডিঅ' বনাই যে কি পায় বাৰু কাৰণ এইটোৱে মোৰ জব হয় ন আপোনাৰ প্ৰতি মান্থলি মই 40,000 ইনকাম কৰি আছো এইটোৰ পৰাই নহয় সেইটো বা কৰি আছো কামেই হৈছে আপোনাৰ মই বোলো টিকটক বনাইছিলে সেই ল'ৰাটোৱে মোক কৈছে মোক এতিয়া কৈছে এইবিলাক হৈ থাকিলে কিন্তু মোৰ মা দেউতাই তোমাক একচেপ্ট নকৰিব মোৰ সংসাৰখন ধ্বংস কৰি দিব লাগে মোৰ যদি বয়ফ্ৰেণ্ডে যদি মোক যদি আঙুঠি পিন্ধোৱাৰ পিছতো বিয়া ভাগি যায় ন তেতিয়া মই মানে অন্য তোমাৰ ঘৰ ওলামগে তুমি মোক বিয়া পাতিব লাগিব আন্টি বুলি আন্টিক কিয় বিয়া পাতিম কৈছো মোৰ সংসাৰখন ভাগি গ'লে মানে বহুত মানে দিগদাৰ হ'ব মই কিন্তু চুইচাইড কৰিম তেতিয়া তোমাৰ নামটো লৈ ল'ম মোৰ যদি আঙুঠি পিন্ধোৱা যদি বিয়া ভাগি যায় নহয় তেতিয়া মই কি কৰিম আৰু মানে গম পাইছা নাই মই মানে এনেকুৱা বেয়া লাগিছে মানে মোক ভিডিঅ'বোৰ হিয়ে দিছে মোৰ যদি ল'ৰাটো ঘৰৰ মানুহে পাই যায় তেতিয়া মই চুইচাইড কৰি দিব লাগিব এইবোৰ ল'ৰাটোৱে পাইছে এতিয়া ল'ৰাটো ঘৰৰ মানুহ যদি গম পাই যায় যে এনেকুৱা আন্টি বনাই দিলে এজনী নবৌৰ লগত যদি ভিডিঅ'টো বনাওঁতে মোক আন্টি বনাই দিলে তেতিয়া কেনেকুৱা কথা হ'ব তুমি সেইটো ভিডিঅ'টো তোমাক ৰিকুৱেষ্ট কৰিছোঁ তোমাক মই ফোনতে পাতিছোঁ মই কোনো হেৰি কৰি কোৱা নাই মই কমেণ্ট কৰিলেও তুমি কমেণ্টটো পঢ়ি দিবা বুলি মই গম পাইছোঁ তোমাক মই ফোনৰ নাম্বাৰটোত ফোন কৰি পিনি সেই মানুহগৰাকীয়ে ভিডিঅ'টো চাই আছে আপোনাক কৈছোঁ আপুনি যদিহে কৈছে যে ভিডিঅ'টো ডিলিট কৰি দিব লাগে অ'কে মই ডিলিট কৰি দিম আপুনি মোক 10,000 টকা দিব লাগিব এতিয়াতো 10,000 নহ'ব এতিয়া আপুনি 20,000 দিব লাগিব 20,000 টকা দিব লাগিব ভিডিঅ' নহয় চ' কিছুমান বিতৰ্কৰ মাজত ময়ো সোমাই পৰিছোঁ বহুতখিনি সোমাইছে কিন্তু মোক এজন অসমৰ ৰোষ্টাৰে মোক সেই বিতৰ্কৰ মাজত বেয়া কিবা কিবি কৰিছে মোৰ মানে বন্ধু আৰু মোৰ বাহঁতলতো বহুত বেয়া পোৱা পুৰি কৰিছে আনকি এই কথাটো পুলিচ থানালৈকে গুচি গৈছে সেই ফকতীয়া ৰোষ্টাৰজনে এনেকুৱা এজন ল'ৰা তেওঁ মোৰ পৰা কল ৰেকৰ্ড ল'লে কথা তেলিয়াই ল'লে লৈ পেলাই সি তাৰ ভিডিঅ'ত ইউজ কৰি দিলে কিন্তু সেইখন মোক এটা পাৰ্মিশ্যন নিবিচাৰে আপোনালোকে জানেই কেইদিনমান আগত ভিডিঅ' বনিছে মিষ্টাৰ গাজা বেয়া নাপাব কাৰণে তুমিও বেয়া নাপাবা ভিডিঅ' চাই আছা তুমি ডাইৰেক্টলি কৈছো তুমি ভিডিঅ' চাই আছা যদি বন্ধুসকল দেখিলে এতিয়া আপোনালোকক দেখুৱাইলোঁ মিষ্টাৰ ৰাজা ওৰফে গাজাৰ কেইটামান সঁচা কথা যিকেইটা সঁচা কল ৰেকৰ্ডিং তো বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু গিয়েৰ হোম চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ একদমেই নাপাহৰিব